আমাৰ কাৰ্বি জাতীয় সংগঠনো আমাৰ কাৰ্বি ৰাইজৰ হৈ আজি এই প্ৰেছ মিটটো দিছোঁ। যোৱা 2021 চনত যিটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ছয়টা আমাৰ বিদ্ৰোহী সংগঠন তেখেতসকলৰ লগত চুক্তি স্বাক্ষৰ মৰ্মে যিটো আমাৰ 3.6 দফাটো অতি সোনকালে আমাৰ পূৰ্ণাংগ আমাৰ স্বায়ত্ব পৰিষদটো সোনকালে গঠন কৰি দিম বুলি তেখেতে যিটো কথা দিছিলে সেইটো আজি তাৰিখলৈকে নোহোৱাত আমি কাৰ্বি ৰাইজৰ হৈ আৰু আমাৰ কাৰ্বি জাতীয় সংগঠন হৈ আমি বহুত ক্ষুব্ধ হৈছোঁ আৰু আমাক ইমান বাৰম্বাৰ প্ৰতাৰণা দি থকাটো আমি ধৈৰ্যৰ সীমা হেৰাই যোৱা নিচিনা হৈছে। সেই গতিকে আমাৰ অসম চৰকাৰ তথা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱকো আমি সকীয়াই দিছোঁ, যদি অতি সোনকালে আমাৰ ৱেলফেয়াৰ কাউন্সিলটো অতি সোনকালে যদি গঠন কৰি নিদিয়ে, আমাৰ সংবিজিত ইংতিকাথাৰৰ নেতৃত্বত গঠন কৰি নিদিয়ে, আমি ভোট বৰ্জন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ বিজেপিৰ বিৰুদ্ধে। সেয়েহে আমি সকীয়াই দিছোঁ এই মঞ্চৰ পৰাই যে তেখেতসকলে অতি সোনকালে পূৰ্ণাংগ ৱেলফেয়াৰ কাউন্সিল গঠন কৰি দিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদ। আমাৰ অকল বিশ্বনাথ বুলি নহয়, আমাৰ 8টা ডিষ্ট্ৰিক্টত কাৰ্বিসকল আছে। আমি তেখেতসকলৰ লগতো আলাপ আলোচনা কৰি আমি গোটেই ভোট বৰ্জনৰ সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ। কিমানমান আপোনালোকৰ কাৰ্বি আমাৰ বিশ্বনাথত ইতিমধ্যে আমাৰ পপুলেশ্যন হৈছে 12,000, লগতে আমাৰ বিশালী সমষ্টিত আছে 10,000 আৰু তেনেকুৱাকৈ অন্য ডিষ্ট্ৰিক্টতো আমি তেনেকুৱাকৈ 10,000 12,000 ভোটত ভোটাৰ্ছ আছে। আমি তেখেতসকলৰ লগতো আমি আলাপ আলোচনা কৰি গোটেই মীমাংসা হ'ল। ধন্যবাদ। জনাৰ উদ্দেশ্যটো হ'ল আমাৰ যোৱা 2021 চনত 6 সহস্ৰ সংগঠন কাৰ্বি সংগঠনৰ 6 সংগঠনৰ সৈতে অসম আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি হৈছিলে, কিন্তু আজিলৈকে আমাৰ 3.6 যিটো ক্ল'জটো আজিলৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই। তো আজি আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা কাৰ্বিসকল আজি ৰানিং গভৰ্ণমেণ্টক আজি 3টা টাৰ্ম আমি সহায় কৰিছোঁ। তেখেতসকলক MP ইলেকশ্যনতো সহায় কৰিছোঁ, বাই ইলেকশ্যনতো আমি সহায় কৰিছোঁ আৰু পঞ্চায়ততো তেখেতসকলক আমি সহায় কৰিছোঁ। কিন্তু আজিলৈকে আমাৰ কাৰ্বিসকলৰ যিটো দাবী, আজিলৈকে বৰ্তমানৰ যিখন চৰকাৰ আজিলৈকে আমাৰ দাবী পূৰণ নকৰিলে। তো আজি আমি আপোনালোকক মাতাৰ উদ্দেশ্যটো এইটোৱেই, আমাৰ দাবী কেতিয়া কৰিব বৰ্তমান। আজি আৰু 2টা দিনৰ পিছত চাগে অধিৱেশন জাৰি হ'ব। আমি দাবী জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং দেৱকো আমাৰ দাবী যাতে অতি সোনকালে পূৰণ কৰে আৰু অধিসূচনা জাৰি কৰাৰ আগতে যাতে পূৰ্ণাংগভাৱে আমাৰ যিটো কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো গঠন হয়, আমি দাবী জনাইছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ প্লেন ডিষ্ট্ৰিক্টত থকা 8খন জিলাৰ যিসকল কাৰ্বি আছে, যদি আমাৰ দাবীটো পূৰণ নকৰে তেতিয়াহ'লে আমি বিজেপিৰ পক্ষে ভোট বৰ্জন কৰাৰ আমি সিদ্ধান্ত ল'ম। সেইকাৰণে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং দেৱকো আমি অনুৰোধ জনাইছোঁ আমাৰ দাবী যাতে অতি শীঘ্ৰেই পূৰণ কৰে, সেয়াই আমাৰ দাবী।